আকাশে গাতে লবৰে মন সাগৰ তলিত খুবৰে মন মনৰ চিলা উৰু তুমি যেন পবিয়া তৰা মন যায় মোৰো মন যায় মোৰো মন যায়। তো হে গাইজ ওয়েলকাম বেক টু মাই আনাদাৰ ভ্লগ। এইটো হ'ব ভ্লগ 6। তো দেখাই পাইছে মোৰ পিছফালে আছে, আপোনালোকে থাম্বনেইল আৰু টাইটেলত দেখিছে গমেই পাইছে, কিন্তু ভ্লগটো ষ্টাৰ্ট কৰিছিলোঁ ঘৰৰ পৰাই যিহেতু। তো আপোনালোকে ফাৰ্ষ্ট চাই আহক। আপোনালোকে চাগৈ ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি কেনে গমেই পাইছে আজি ক'ত যাবলৈ ওলাইছোঁ। যিহেতু মোৰ ঘৰ উত্তৰ গুৱাহাটী লেঙাত অৱস্থিত, তো ওচৰত আছে দীৰ্ঘেশ্বৰী মন্দিৰ। তো মোৰ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ আঁতৰত উত্তৰ লেঙা বুলি কয়। আমি এইখন লেঙাক কয় আপোনাৰ দক্ষিণ লেঙা, আৰু উত্তৰ ফালে থকা লেঙাখনক কয় উত্তৰ লেঙা। তো আমাৰ পৰা প্ৰায় 2-3 কিলোমিটাৰৰ দূৰত কেশৱ দাস নামৰ যিজন গায়ক আছে, তেওঁৰ মাতটো নিশ্চয় আপোনালোকে শুনিছে আৰু ভাল লাগিছে চাগৈ। তো তেখেতৰ ঘৰত যাবলৈ চেষ্টা কৰিম আজি। তো যোৱা ভিডিঅ'ত যে মই যে কৈছিলোঁ মানে 1 বছৰৰ ভিতৰত কিমান ডাঙৰ হ'ল গছ যে ৰুইছিলোঁ 5 জুন যোৱা বছৰত। তো 1 বছৰৰ ভিতৰত আপোনালোকে দেখা পাইছে এয়া কৃষ্ণচূড়াৰ পুলি দিছিলোঁ। এই দেখিছে ছাগলী তাগলী খাব নোৱাৰাকৈ বেৰা দি থৈছিলোঁ কাৰণে 1 বছৰৰ ভিতৰত চাওক কিমানখিনি ডাঙৰ হৈ গ'ল। আৰু আছে আপোনালোকে দেখা পাইছে এইডালো এডাল আপোনাৰ কৃষ্ণচূড়াৰ গছ আৰু আছে। চাওক 1 বছৰৰ ভিতৰত যদি ইমানখিনি ডাঙৰ হয় তো কাৰ ৰুবলৈ মন নাযাব। তো সেইকাৰণে কৈছোঁ গছ ৰুব, খালি বেৰা চেৰা দি ৰাখিব। দেখিছে গৰু চৰু এনেকৈ আছে। আজিকালি গাঁও বুলিয়ে নহয় গুৱাহাটীতো মানে এনেকুৱাকৈ ৰুবতো জেগা নাই, তথাপিও মানে বেৰা চেৰা দি ৰাখিব জনাই, তাতেও মানে গৰু ছাগলীয়ে মানে নেৰা হৈছে আজিকালি। তো দেখা পাইছে 1 বছৰৰ ভিতৰত কিমানখিনি মৰম লগা হৈ উঠে। তো ঠিক আছে আপোনালোকে চাই থাকক। আমি যাবলৈ চেষ্টা কৰি আছোঁ কেশৱ দাসৰ ঘৰলৈ, যিহেতু তেওঁৰ ঘৰ ক'লোৱে উত্তৰ লেঙাত। তো সেই গাইজ আমি বৰ্তমান গৈ আছোঁ কেশৱ দাসৰ ঘৰত। মানে যিজন আপোনালোকে থাম্বনেইল আৰু টাইটেলত দেখি কিনে গমেই পাইছে যিজন গায়কৰ ওচৰত গৈ আছোঁ। তেওঁৰ মাতটো আজি শুনিলে আপোনালোকে পাগল হৈ যাব। আমি প্ৰথমবাৰ শুনোতে পাগল হৈ গৈছিলোঁ। তো আপোনালোকে চাই থাকক। তেখেতৰ ঘৰটো উত্তৰ লেঙাত পৰে, উত্তৰ লেঙা নৰ্থ গুৱাহাটী। চাব পাৰে তেখেতৰ ঘৰলৈকে গৈ আছোঁ। তেখেতে যিহেতু অলপ আগতে পথাৰত কাম কৰি আছিল, তাৰ কাৰণে ফোন কৰোঁতে তেওঁ বৰ্তমান ঘৰত আহি উপস্থিত হৈছে কাৰণে তেওঁক লগ ধৰিব আহিছোঁ। তো দেখা পাইছে ৰাইজ, মই বৰ্তমান আহি উপস্থিত হৈছোঁ তেখেতৰ ঘৰটো। তো আপোনালোকে এবাৰ দেখাই দিছোঁ তেখেতৰ ঘৰটো, আপোনালোকে দেখাই পাইছে। এই বৰষুণ যিহেতু দিছিল তাৰ কাৰণে এয়া বোকা। এইটো হ'ল আপোনাৰ উত্তৰ লেঙা নৰ্থ গুৱাহাটী। উত্তৰ লেঙাৰ মানে দক্ষিণ লেঙাৰ পৰা আহি কেনে এনেকৈ চকটো আহি কেনে উত্তৰ লেঙা হৈ এনেকৈ যায় আপোনাৰ এইফালে আপোনাৰ বেজেৰা চেজেৰা হৈ ওলাব, হাইৱে ওলাব পাৰি আৰু। তো ঠিক আছে, মই তেখেতৰ ঘৰলৈকে গৈ আছোঁ বৰ্তমান। এতিয়া অলপ চাই চিতি যাব লাগিব। দেখাই পাইছে কি ধুনীয়া ধুনীয়া 2টা পুখুৰী আছে। তো তেখেত আছে আগলৈ আগে গৈ আছে। তো ঠিক আছে, যি তেখেতৰ মাতটো আপোনালোকক শুনাই আছোঁ, শুনি কিনে সঁচাকৈ পাগল হৈ যাব। আমি যেতিয়া ফাৰ্ষ্ট টাইম শুনিছিলোঁ তেতিয়া আমিও এনেকুৱা চক খাই গৈছিলোঁ যে ইমান বাৰু একে হৈ হ'ব পাৰে নেকি। তো আপোনালোকে চাই থাকক ব্লগটো কেনেকুৱা পায়। তো দেখা পাইছে বৰ্তমান তেখেতৰ ঘৰ আহি উপস্থিত হ'লোঁ, আপোনালোকে চাব পাৰে। তো এয়া মোৰ লগত আছে কেশৱ দাস। হাই। তো আপোনালোকক শুনাই আছোঁ গানবোৰ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো সেই গাইজ বৰ্তমান আহি কেনে উপস্থিত হৈছে, আপোনালোকে গমেই পাইছে, অলৰেডি দেখালোঁ ঘৰটো। তো তাৰ কাৰণে তেখেত আছে মোৰ লগত, এয়া কেশৱ দাস। তো তেখেতৰ মানে আপোনালোকে চকুটো মুজি কেনে এবাৰ গানটো শুনিব, তো আপোনালোকে ধৰিব পাৰিব। তো কিবা এটা গুণগুণাই দিয়ে আমাৰ ভিউৱাৰ্ছখিনিৰ কাৰণে। নিশ্চয় দিয়া। জুবিন দাৰ এটি জনপ্ৰিয় গান। তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ। তো দেখাই পালে আপোনালোকে পাগল কৰি দিব। ইমান ধুনীয়া এটা মাত। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। তো ঠিক আছে, আপোনালোকে যদি আকৌ বিচাৰে তেখেতে মানে নেক্সট ভিডিঅ'ত আকৌ আনিবলৈ চেষ্টা কৰিম। তো কমেণ্টত জনাব, কোনে কোনে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে সেইখিনিও জনাব।
মুখতে ৰব মই নাথাকিলেও সাজৰ তৰা মোৰে কথাকে কব মই নাথাকিলেও সাজৰ তৰা মোৰে কথাকে কব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ শুভ মোরে গান যদি সৰু হয় মোরে গান যদি সৰু হয় তোমাৰ মনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ শুভ যদি সৰু হয় মোরে গান যদি সৰু হয় তোমাৰ মনত ৰব মোৰ মিনতি তৰা হৈ যদি তোমাৰ আকাশ শুভ মোরে গান যদি সৰু হয় মোরে গান যদি সৰু হয় তোমাৰ মনত ৰব তো গাইজ দেখা পাইছে ইমান ভয়ংকৰ স্পীড এই ৰাস্তাটো বৰ্তমান বনাই আছে লেঙাৰ দক্ষিণ লেঙা হয় আপোনাৰ এনেকৈ দলঙৰ কাষেদি বনাই আছে ৰাস্তাটো তাৰ কাৰণে ইয়াত দেখা পাইছে কাম চলি আছে তাৰ কাৰণে আমি এই জেগাটোত আহিছিলোঁ যাতে আপোনালোকক কেশৱ দাসৰ গানবিলাক ভালকৈ শুনাব পাৰোঁ সেইকাৰণে আহি উপস্থিত হৈছোঁ গাই দিছে জুবিন দাৰে তেখেতক খৰি এটি গীত প্ৰতিদিনাই তুমি দিয়া পাহি ফুল ও জীৱন তুমি ৰহণীয়া ৰঙৰে বোন প্ৰতিদিনাই তুমি দিয়া পাহি ফুল ও জীৱন তুমি ৰহণীয়া ৰঙৰে বোন হে পাহি হাহি হে পাহি দুখ তাৰে সজাই তোলো মুখ প্ৰতিদিনে তুমি দিয়া পাহি ফুল ও জীৱন তুমি ৰহণীয়া ৰঙৰে বোন আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে ও আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাক বৰ্তমান থাকিলে মই বিদ্যা ইতিমধ্যে লাষ্ট মই বস্তু নাজানো বেছি সেইকাৰণে হয়তো এনেকুৱা হৈছে নেকি কেছটো বাকী এনেকৈ লাইফ চলি গ'লে ভাল কমেণ্টকেইটা চবেই চিনি পাই চাৰিআলি ভাল লাগিলে ককেট দা এই মানুহ মাষ্টৰ বেয়া বহুত মানুহে সোধে আচল পুতেকটো মই বুলিয়ে ভাবে আকৌ কিছুমান দেখা পাইছে দেবেন দাই বোকাৰ মাজতো স্কুটি নমাই দি এতিয়া হাহাকাৰ লাগিছে দুজনে ঠেলিব লগা অৱস্থা হৈছে যিহেতু ৰাস্তাটো বোকা দেখা পাইছে কি কৰিব মন যায় চব মন যায় বুকু খনি তাজমহল হৈ যায় নেকি সঁচা কৈছে মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় চকুত চকুত হৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে হে মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় তো তেখেতৰ মাতটো আপোনালোকে নিশ্চয় শুনা পাইছে আৰু ভাল পাইছে তো তুমি আগতে কিবা কৰিছিলানে ভাই আগতে আছে মোৰ গান বহুতকেইটা গানে ইউটিউবত আছে কেশৱ দাস অফিচিয়েল কেশৱ দাস তাতে পাই যাব এটা আছে পাঞ্চৈ তাৰপিছত আছে এটা আছে দাৰগাঁও কলমৰ চিয়াহী বিশ্বাস মুখতে তুমি মই মিলি আৰু জুবিন দাৰ কভাৰ এটা আছে ধীৰে ধীৰে
তো ঠিক আছে গাইজ, আমি আমাৰ শ্বৰ্ট ফিল্ম কৰা যিহেতু এটা চেনেল আছে আপোনালোকে জানে বাজেট লত, তাতেও মানে এখেতে গান গাইছে বহুতখিনি, মানে কভাৰ চং কৰিছে জুবিন দাৰ। তো ডেছক্ৰিপশ্যনত তেওঁৰ গানবিলাকৰ লিংকবিলাক দি দিম, আপোনালোকে যদি চাব খোজে চাব পাৰে, ডেছক্ৰিপশ্যনত থাকিব লিংকখিনি। তো ঠিক আছে, তো গাইজ নিশ্চয় আপোনালোকে মাতটো শুনি কেনে আচৰিত হ'লে এবাৰ আকৌ বেক কৰি কেনে চকু মুজি শুনি কেনে চাওক মাতটো কাৰ নিচিনা লাগিছে, জুবিন দাৰ নিচিনা ছেইম হয়নে? তো এটা লাইক কৰি দিব তাৰ কাৰণে। তো আমি তাৰ আৰু আমাৰ চেনেলত কিছুমান দি থাকিম, মানে কিছুমান গান চানো কৰিবলৈ মানে যোজা চলাই আছোঁ, কি হয় নাজানো। ৰেকৰ্ডিং কৰি মানে প্ৰফেচনেলি আমাৰ বাজেট ল চেনেলটোত যাব, তো সেইটোও ছাবস্ক্ৰাইব কৰি ল'ব একেলগে। আজি ভিডিঅ'টো ইয়াৰ পৰাই মানে মাথাউৰিৰ ওপৰৰ পৰাই কেশৱ দাসহঁতৰ ঘৰৰ ওচৰৰ পৰাই সমাপ্ত কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব, লগতে নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনাৰ মোবাইলত ক্লিক হৈ আপোনালোকে চাব পাৰে। তো ঠিক আছে, আজিলৈ আহিছোঁ। নেক্সট আৰু এটা ধামাকাদাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো চাই থাকিব মোৰ চেনেলটো ঋত্বিক বৰা ৰ ট্ৰেভেল উইথ লেভেল। বাই বাই।